মাছৰুম খাদ্য গতাইছোঁ ৱেলকাম টু মাই মিনি ব্লগ। আজি গৈ আছোঁ বাৰ নতুন ঘৰখনলৈ বিহু খাবলৈ, মানে আমাৰ বিয়া হোৱা বাৰ ঘৰলৈ। এইফালে আহি পাই আমি অকণমান দেৰি বহিলোঁহে আৰু আমাৰ কাৰণে লগালগ চাহ লৈ আহিলে বিহুৰ পিঠাই হেতি। আৰু এইফালে ধুনীয়াকৈ ভাত পানী বনাই আছে, লগতে অকণ বৰমাও সহায় কৰি দিলে। আৰু আমি এনেই আৰু বহি আছোঁ ৰুমতে, ইফালৰ পৰা সিফালে চেলেং ফেটেং কৰি। আৰু ধুনীয়াকৈ খাবলৈও হৈ গ'ল, আৰু তাই বিলাই আছে লগতে অকণ ময়ো সৰুকৈ হেল্প কৰি দিলোঁ আৰু ধুনীয়াকৈ এইফালে খাবলৈ হৈ গ'ল। শৰাই এখন দি লৈছে, যিহেতু বৰমাহঁতি প্ৰথমবাৰ আহিছে বিয়া হোৱাৰ পিছত। তো বাৰ ঘৰৰ ওচৰতেই যদি ঘৰ আছিলে, তো আপাৰ ঘৰটো সোমাই আহিলোঁ। তাতে গৈ অকণমান দেৰি বহিলোঁ, তামোল পাণ খাই কৰি আৰু ঘৰলৈ বুলি উভতিবই হ'ল। আজি আকৌ আমাৰ লগত বাও গুচি আহিলে দুদিনমান থকাকৈ ঘৰলৈ বুলি। আৰু ধুনীয়াকৈ আহি থাকোঁতে ৰাস্তাতেই আছিলে এখন টাবৰ দোকান, ফুলৰ টাব। আৰু এইবোৰ মাটিৰ টাব হয় আৰু বহুত কম দামতে পাইছিলোঁ, সেইকাৰণে ভাবিলোঁ লৈ যাওঁ দুটামান। চালোঁ আৰু ধুনীয়াকৈ এটামান কিনা হ'ল আৰু দুই এটামান। আৰু ধুনীয়াকৈ অলপমান চাই কৰি ঘৰলৈ বুলি আকৌ উভতিলোঁ।